নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো চাগে ভালে কুশলে আছে। হৰিপ্ৰিয়া ব্লগছৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো চাগে ভালে কুশলে আছে। ময়ো ভাল বেয়াৰ মাজতে আছোঁ আৰু বাকী বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' দিওঁ বুলি ভাবিলোঁ। তাকে আৰু ভিডিঅ'টো লাষ্টলৈকে চাব, মৰম দিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই থাকক। যিহেতু আজি গৰু বিহু, সেইকাৰণে ৰাতিপুৱাৰ পৰা বহুত বেছি ব্যস্ত হৈ আছোঁ। যিহেতু ঘৰত মাহঁত নাই, মানুহজন নাই, আৰু সেইকাৰণে ঘৰত আমি যিহেতু চাৰিটাই পৰিয়াল, মা দেউতা মই আৰু মোৰ মানুহজন, আৰু সেয়েহে আজি পিছে আমাৰ ঘৰত আলহী এজন আছে, কণমানি। আৰু কণমানি মানে আমাৰ ভাগিন, আমাৰ মানুহজনৰ বায়েকৰ ভাগৰ ল'ৰাটো আছে, আৰু তাৰ লগতে আজি দিনটো কটাব লাগিব। আৰু মাহঁত নাইকিয়া, মানুহজনো নাই, মানুহজন টমটম চলাবলৈ গ'ল, মাও টাউনৰ ফালে ওলাই গ'ল। দেউতা আছে, ভাগিনো আছে, ভাগিনে টিভি চাই আছে, কাৰ্টুন সেইবিলাক কিবা কিবি চাই আছে ৰাতিপুৱাৰ পৰা। সেই মই কাম বন কৰি আজৰি হৈ গা পা ধুলোঁ, গা পা ধুই চাহ অকণো খালোঁ। চাহ তাহ খাই এতিয়া ল'ৰাটোৰ কাৰণে কিবা কিবি অকণমান বনাবলৈ বুলি যাওঁ। আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা দিছোঁ, নাজানো কেনেকৈ বনাইছোঁ, কি কৰিছোঁ একো নাজানো। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই গৈ থাকক। আৰু মোৰ চেনেলত যদি আপুনি প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু সেই ভিডিঅ'টো চাই থাকক। আৰু বিহু আপোনালোকৰ ফালে কেনেকুৱা, কমেণ্ট এটা কৰি জনাব নাপাহৰিব। আৰু আমাৰ ফালে বিহু ভালেই বাৰু, খালি আমাৰহে অকণমান বেয়া, মন চন ইমান এটা ভাল নাই, গা চা ইমান ভাল নহয় কাৰণে। আৰু হ'লেও বিহুটো বছৰৰ মূৰত এবাৰেই আহে, গতিকে ফূৰ্তি ফাৰ্তা কৰিবই লাগিব, হয় নাই? আৰু বিহু বুলি ক'লে সঁচাকৈ বহুত বেছি আগৰ দিনবিলাক মনত পৰে। আৰু ঘৰলৈ যোৱা হৈ আছোঁ, বহাগৰ 20 তাৰিখ মানে যোৱা কথা হৈ আছে ঘৰলৈ বুলি। আৰু ঘৰলৈ গ'লে মানেতো ধুনীয়া ধুনীয়া ব্লগবিলাক তাৰ পৰাই দিম, আপোনালোকক দেখুৱাম আমাৰ তাৰ কিছুমান বস্তু আৰু কিছুমান ঠাই, মোৰ গাঁওখন, সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম তাত গ'লে মানে। আৰু ভিডিঅ'টো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু বিহু ইয়াত গৰু বিহুৰ দিনাখন সেয়াই আৰু গৰু গা পা ধুৱালে, দেউতাই গৰু গা পা ধুৱালে, সেয়াই আৰু বেলেগ একো নাই ইয়াত। তাৰপাছত এতিয়া আজি হুঁচৰিহে গায় হ'বলা ইয়াত, পিছে মই ইমান ভালকৈ নাজানো। আমাৰ তাততো হুঁচৰিয়ে গায়, হুঁচৰি গধূলি সময়ত হুঁচৰি গাবলৈ বুলি আমাৰ ল'ৰাসকলে ওলায়। আৰু ইয়াত পিছে ইমান ভালকৈ মই নাজানো। আৰু নেক্সট আগৰবাৰতো মই ইমান এটা মানে ইয়াত মানে হেৰি দেখা নাই, আৰু সেইটো কাৰণে ইয়াত পিছে আইসকলে ধুনীয়া ধুনীয়া, কালিৰ পৰা মানুহৰ বিহু, যিহেতু মানুহ বিহু, গতিকে কাইলৈৰ পৰা ধুনীয়াকৈ নাচিব চাগে। আমিও যাম বুলি ভাবিছোঁ যদি যায়গৈ। আৰু সেই তেনেকৈ আৰু ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব, ভিডিঅ'বিলাক দি থাকিম। আৰু এতিয়া যাওঁ, ল'ৰাটোৰ কাৰণে কিবা অকণমান বনাওঁগৈ, খিচিৰিকে বনাম চাগে, বনাওঁগৈ বাৰু। আমাৰ আলহীক দেখুৱাই নাই নহয় আপোনালোকক, আলহীকো দেখুৱামগৈ ব'লক। কাৰ্টুন চাই আছে, গুৰুত্বই নাই মানুহৰ, টিভিটো পালে আৰু একো নালাগে। ব'লক এতিয়া দেখুৱামগৈ আমাৰ আলহীক। এইটো শুই আছে, পুৰা কাৰ্টুন চাইছে, এইফালে পুৰা শুই আছে। এনেকৈ দিনটো এনেকৈ থাকে আৰু দিনটো এনেকৈ যদি কাৰ্টুনটো দিয়ে এনেকৈ থাকিব। এয়া আকৌ দেউতাই গৰুক গা ধুৱাবলৈ বুলি চাটৰ যোগাৰ কৰিছিলে, তাকে আপোনালোকৰ মাজলৈ ফটো এখন দিলোঁ। এয়া আকৌ গধূলি সময়ত মই বনালোঁ পিঠা, চাহ খাবলৈ বুলি। বিহু বুলি এবাৰ বিশেষ বাৰু আমাৰ একো নাই, সাধাৰণ কেইটামান পিঠাহে বনাইছোঁ, দেখিছেই নহয় পিঠাৰ ভাজন। পিছে নাহাঁহিব আকৌ দেই, এনেই বনাইছোঁ খাবলৈ বুলি। দেউতাই ক'লে মানে কেইটামান পিঠা বনাচোন বুলি, সেয়ে বনালোঁ। আৰু এইফালে মোৰ মানুহজন দেখিছে নহয়, মাংস বনাই আছে, পিছে ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে মুখখন ভালকৈ নেদেখুৱালোঁ দেই আপোনালোকক। ৰাইচ আজি হৈছে নেক্সট ডে, আৰু আমি যাব ওলাইছোঁ আমাৰ মানে পেহীহঁতৰ ঘৰলৈ, আমাৰ দেউতাৰ ভনীয়েকৰ ঘৰলৈ। আৰু মাহঁত আগত গৈ আছে, সেয়া। আৰু এইফালে মই আৰু এতিয়া গৈ থাকোঁ, তাত গৈ আপোনালোকক দেখুৱাম বাৰু। ভিডিঅ'বিলাক মানে আজি দিছোঁ, কাইলৈ দিছোঁ, এনেকৈ দি থাকিবলগীয়া হৈছে, যিহেতু সময় একেবাৰে পোৱা নাই। আৰু এনেকৈয়ে দি আছোঁ, আৰু আপোনালোকে ধুনীয়াকৈ চাই গৈ থাকিব, আৰু বেয়া চেয়া নাপাব, এনেকৈয়ে দিছোঁ আৰু। আমি পিছে পেহীহঁতৰ ঘৰ পালোঁহিয়ে, এফালে চাহ তাহ খালোঁ, ভাত পানী খালোঁ, আৰু ঘৰলৈ আহিলোঁৱেই। আৰু এতিয়া আহি পালোঁ আমি পেহীহঁতৰ ঘৰৰ পৰা আমাৰ ওচৰতে থকা পেহীহঁতৰ মানে ওচৰৰ ঘৰ এখনতো সোমাই আহিলোঁ। আৰু এতিয়া আহি পালোঁ ঘৰ। আৰু ভিডিঅ'টোৰ নামখিনি আছিলে, কেনেকুৱা পালে নাজানো, যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো মানে এদিন দুদিনৰ এনেকৈ মিলাই পিনি দিছোঁ। আশা কৰিছোঁ সকলোৱে চাগে ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পালে লাইক কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব।